প্ৰথমগৰাকী অসমীয়া মহিলা অলিম্পিয়ান লাভলীনা বৰগোহাঁইলৈ শুভেচ্ছাৰে। গো ফৰ গ্ল'ৰী লাভলীনা, তুমি আগুৱাই যোৱা। ৰচনা আৰু পাঠ চন্দন কুমাৰ বৰ্মন। অসমীয়াৰ তুমি সুযোগ্য সন্তান, তোমাৰ দুচকুত জিলিকি আছে বিশ্বজয়ৰ মধুৰ সপোন। পুহি ৰাখিছা বুকুত অদম্য সাহস, সপোন সাকাৰ কৰাৰ মানসেৰে খোজ দিলাহি সূৰ্য উঠা দেশত। লাভলীনা, এতিয়া তুমি আমাৰ সমগ্ৰ ৰাজ্য তথা দেশৰে নয়নমণি। এইবাৰ তুমিও প্ৰমাণ কৰিবা বিশ্ব দৰবাৰত অসমীয়া নাৰীৰ শক্তি। তোমাৰ হাতৰ মুঠিতেই নিৰ্ভৰ আমাৰ দেশৰ সন্মান, উজাৰি দিবাহি দুবাহুৰ সমস্ত শক্তি। হেৰা অসম তনয়া আমাৰ সকলোৰে মৰমৰ লাভলীনা, তোমাৰ সফলতাৰ কামনাৰে ঠায়ে ঠায়ে ঘৰে ঘৰে নামঘৰে মন্দিৰে বন্তি জ্বলাই আজি অসমীয়াই সেৱা জনাইছে ঈশ্বৰক। ওলাইছে চাইকেল ৰেলী। গো ফৰ গ্ল'ৰী লাভলীনা, তুমি বহু দূৰলৈ আগুৱাই যোৱা আৰু বহু দূৰলৈ। যাচিছোঁ তোমালৈ অযুত শুভকামনা। সফলতা কঢ়িয়াই উভতি অহা যেন আমাৰ মাজলৈ বিজয়ৰ মালা পিন্ধি। গো ফৰ গ্ল'ৰী লাভলীনা, তুমি আগুৱাই যোৱা।